সিদ্ধান্ত কৰিলে আজি? এতিয়া সংখ্যাগত হিচাপে আৰু আহিব লগা আছে। গতিকে আমাৰ বৰগুলিৰ যিটো মণ্ডল আছে সেই মণ্ডলৰ পৰা আহিছে আৰু মোটামুটিভাৱে এতিয়া 50জন মানে জইন কৰিলে আৰু লিষ্টত আছে। তেওঁলোকে হয়তো বতৰ বেয়া কাৰণে আহিব পৰা নাই। পৰৱৰ্তী সময় আমাৰ জইনিং প্ৰগ্ৰেমটো খোলা আছে, এতিয়া মিটিং চলি আছে আৰু যদি পৰৱৰ্তী সময়ত যদি কোনোবা আহে নিশ্চয় জইনিং প্ৰগ্ৰেমটো তেওঁলোকৰ কাৰণে অপেন থাকিব। প্ৰাৰ্থীত্ব দৌৰত 5জন আছে। 5জন থাকিলে কেতিয়া মানে এই প্ৰাৰ্থীত্বটো ঘোষণা হ'ব পাৰে? মই সঠিক মানুহ নহয়, কিন্তু তথাপি আমাৰ বাজপেয়ী ভৱনৰ পদাৰ্পণ কৰোঁ যেতিয়া এইটো সঠিক নহ'ব, বোধহয় 25 তাৰিখৰ আগতে প্ৰাৰ্থীৰ ঘোষণা হ'ব, যাতে প্ৰাৰ্থীসকলে এই মাহৰ শেষৰ ফালে প্ৰথম সপ্তাহত যিহেতু নিৰ্বাচনী প্ৰক্ৰিয়াবোৰ হ'ব, গতিকে খুব তৎক্ষণাতে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলেও তেওঁলোকৰ নমিনেশ্যন ফাইলিঙৰ প্ৰিপেৰেশ্যনৰ কথা থাকে। গতিকে সেইকাৰণে তাৰ মাজত নিশ্চয় 5 দিনমান থাকিব বুলি মই ভাবোঁ। নিৰ্বাচনী পিছৰ বাবে নাই, সেইটো মই অফিচিয়েলি শুনা নাই, কিন্তু সেইটো নহয়। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ মানে সেইটোতো আমি শুনা নাই। সেই বিষয়ে মই সেইটো অৱগত হ'ব নোৱাৰিম। প্ৰাৰ্থীত্ব আমি এই মাহৰ শেষত আমি ঘোষণা কৰা হ'ব। ভাৰতীয় জনতা পাৰ্টী এই মাহৰ শেষত ঘোষণা কৰা হ'ব। যিহেতু আগন্তুক আমি শুনামতে 23 তাৰিখে কোড অফ কণ্ডাক্ট বা নটিফিকেশ্যন জাৰি কৰিব। তাৰ পৰিপ্ৰেক্ষিতত আমি নমিনেশ্যন লাষ্ট ডেটত আমি 2 দিন আগত প্ৰাৰ্থীটো ঘোষণা কৰিম। আমি যোৱা এমাহ ধৰি এই সমষ্টিতে আছোঁ আৰু মই যিখিনি দেখিলোঁ গোটেই সমষ্টিত ঘূৰি প্ৰায় 80,000 ভোটাৰে এইটো সমৃদ্ধ আছে। ইয়াত আমি ভাৰতীয় জনতা পাৰ্টীক বিপুল সংখ্যক ভোটত জয়যুক্ত কৰিম। এইখিনি আমি এমাহ ধৰি আমি পৰ্যবেক্ষণত সেইখিনি আমি